ছাত্ৰ ছাত্ৰীসকল যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষা দিবা সেইসকল ছাত্ৰ ছাত্ৰীৰ বাবে এই ভিডিঅ'টি যথেষ্ট গুৰুত্বপূৰ্ণ হ'ব। ইয়াত 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষাৰ আহিবলগীয়া কমন কুৱেশ্যন এনচাৰ দিয়া হৈছে। গতিকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈ চোৱা। এতিয়া আহাছোঁ আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই ভিডিঅ'ৰ জৰিয়তে 2024 বৰ্ষৰ যিখন ইংলিছ কুৱেশ্যন পেপাৰ আছিল সেই পেপাৰখনৰ গোটেইখিনি মই ছল্ভ ইয়াত দিছোঁ। তোমালোকে ভালদৰে মন দি চাই ল'বা আৰু এইকেইদিনৰ ভিতৰত তোমালোকে প্ৰেক্টিছ কৰিলে পৰীক্ষাত ভাল নম্বৰ পাবলৈ সক্ষম হ'বা। এতিয়া চোৱা, ছেকশ্যন 8 আছে চুজ দ্য কাৰেক্ট অপশ্যন ফৰ দ্য ফলোয়িং কুৱেশ্যন নম্বৰ 1 to কুৱেশ্যন নম্বৰ 45। কুৱেশ্যন নম্বৰ 1-ৰ পৰা 45 হলৈ তোমালোকক MCQ দিয়া হৈছে। এই MCQ কেইটাৰ যিটো শুদ্ধ অপশ্যন হয় সেইটো তোমালোকে OMR চিটত ফিল আপ কৰিব লাগিব। প্ৰতিটো প্ৰশ্নৰ এগেইনষ্টে 4টাকৈ অপশ্যন দিয়া হৈছে। যিটো শুদ্ধ অপশ্যন হয় সেই অপশ্যনটোৱে তোমালোকে সেই নাম্বাৰটোত OMR চিটত বৃত্তত পূৰ কৰিব লাগিব। আৰু ছাত্ৰ ছাত্ৰীসকল ইয়াতে কৈ থওঁ তোমালোকক, যিহেতু OMR চিট দিব, OMR চিট যেতিয়া দিব তেতিয়া তোমালোকে 90 মিনিটৰ ভিতৰত কমপ্লিট কৰিব লাগিব। গতিকে তোমালোকে ভালদৰে প্ৰথম অৱস্থাৰ পৰাই চাবলৈ যত্ন কৰিবা আৰু শুদ্ধকৈ এবাৰে বৃত্তটো পূৰ কৰিবা যিটো শুদ্ধ হয়। যদি তোমালোকে এবাৰতকৈ বেছিকৈ পূৰ কৰা তেতিয়াহ'লে সেইটো কেনচেল হৈ যাব। গতিকে তোমালোকে যথেষ্ট সাৱধান হ'বা। এতিয়া চোৱা, নাম্বাৰ 1ত আছে ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ উইথ ৰেফাৰেঞ্চ টু এ লেটাৰ টু গড এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। ইয়াত দুটা ষ্টেটমেণ্ট দিয়া আছে। প্ৰথম ষ্টেটমেণ্টটো আছে দ্য হাউচ ইন হুইচ লেঞ্চ' ৱাজ লিভিং ৱাজ ইন দ্য মিডল অফ এ পপুলাছ টাউন। ষ্টেটমেণ্ট 2 নম্বৰত আছে লেঞ্চ' ৱাজ এ গুড ফাৰ্মাৰ। ইয়াত 4টা অপশ্যন দিয়া আছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি নম্বৰ। ষ্টেটমেণ্ট 1 ইজ ফলছ এণ্ড ষ্টেটমেণ্ট 2 ইজ ট্ৰু। গতিকে এইটো শুদ্ধ হ'ব। নেক্সট কুৱেশ্যনটো চোৱা, আই হোপ ইট passes quickly, it did not pass quickly. What is the it referred to? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব নাম্বাৰ চি, দ্য হেইল ষ্টৰ্ম। নাম্বাৰ 3 কুৱেশ্যনত আছে হোৱাট ৱাজ লেঞ্চ'ছ ইমিডিয়েট ৰেছপন্স হুৱেন হি ৰিচিভ দ্য লেটাৰ ফ্ৰম গড। ইয়াৰো শুদ্ধ অপশ্যনটো হ'ব বি, হি ৱাজ নট ছাৰপ্ৰাইজ বাট ভেৰি এংগ্ৰি। এইটো হ'ব। তাৰপিছত নাম্বাৰ 4ত আছে অন ডেট লাভলি অটম ডে আই ৱাজ এক্কম্পেনিড বাই মাই জেনানি। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব ডি, ডটাৰ। তাৰপিছত 5 নম্বৰত আছে দ্য ডে ৱাজ চিম্বলিষ্ট ফৰ মি বাই দ্য প্লেয়িং of our two national anthems. What was the occasion when two national anthems were being played? ইয়াৰ শুদ্ধ অপশ্যন হ'ব নাম্বাৰ এ, it was the swearing in ceremony of Mandela. এইটো হ'ব। তাৰপিছত চোৱা, নাম্বাৰ 6 read the following statements with reference to Nelson Mandela long walk to freedom and choose the correct option. ইয়াতো ষ্টেটমেণ্ট দুটা আছে। নাম্বাৰ 1 ষ্টেটমেণ্ট হ'ল অন দ্য ডে অফ দ্য ইনগুৰেশ্যন নেলছন মেণ্ডেলা ৱাজ অভাৰৱেলড উইথ এ চেন্স অফ হিষ্টৰী। নাম্বাৰ 2 ষ্টেটমেণ্ট আছে মেণ্ডেলা লাৰ্ণ ডেট কাৰেজ ইজ নট এন এবচেঞ্চ অফ ফিয়াৰ বাট ট্ৰিউম্ফ অভাৰ ইট। ইয়াৰ শুদ্ধ অপশ্যন হ'ব নাম্বাৰ ডি, বোথ ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 2 আৰ ট্ৰু। এইটো হ'ব। নেক্সট 7 নম্বৰ আছে ডিউৰিং ছেপ্টেম্বৰ টু মাৰ্চ ইট ইজ দ্য ছিজন অফ ডেছ ইন ক্ৰুক। এইটো হ'ব শুদ্ধ অপশ্যন এ, চৰো। তাৰপিছত 8 নম্বৰ কুৱেশ্যনত আছে
With reference to Crook, choose the correct options for the given sentence. The theory of Arab origin in relation to the people of Crook is based on the এইটো হ'ব শুদ্ধ অপশ্যন এ ক্লথ দে ৱেৰ তাৰপিছত নাম্বাৰ 9 নাম্বাৰ কুৱেশ্যনত আছে ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ উইথ ৰেফাৰেঞ্চ টু ক্ৰুক এণ্ড চুজ দ্য কাৰেক্ট অপশ্যনছ ইয়াতো আছে ষ্টেটমেণ্ট দুটা প্ৰথম ষ্টেটমেণ্ট হৈছে হুএভাৰ ভিজিট ক্ৰুক ইজ ফেচিনেটেড বাই দ্য এডভেঞ্চাৰ্ছ এক্টিভিটিজ ডেট আৰ কেৰিড আউট Number 2 statement is the people are hostile and cowardly in Crook. Here hobo the option A. Statement 1 is true. It hobo 2. And statement 2 is false. It hobo false. Gotike number 8 hobo. 10 number question আছে Pranjal buried his nose in his detective book again. What does the underline part mean? এই যে underline কৰা আছে এটোৰ meaning কি হদিছে ইয়াৰ শুদ্ধ অপচনটো হ'ব to become deeply engrossed in something এটো হ'ব তাৰ পিছত আছে 11 number question আছে read the following statements with reference to chief from Assam and choose the correct options ইয়াতো statement আছে number 1 statement Buddhist dharma was a lazy monk who loved to sleep. Number 2 statement is the legend of Bodhidharma originated in China. Here option to have both statement 1 and statement 2 are false. A number D to double. Tarpisot 12 number question is the second flush or sprouting period of importance as it. Here শুদ্ধ option হ'ব yield the best tea. It be to শুদ্ধ হ'ব. And 13 number question আছে read the following statements with reference to Madam ride the bus and choose the correct option. Here number 1 statement হৈছে Valley loves standing at the front door. Number 2 statement is her playmates were of her age. Here the option of statement 1 is true and statement 2 is false. It hobo. Tarpisot 14 number question is on and on went her thoughts as the calculated and recalculated, planned and replanned. Yeah, what was the planning about? It was the option B. It was about a bus ride. Next question is he stalks in his vivid strips. Choose the word which is same as the underline word. Underline word যেটো আছে বিবিধ হেটোৰ মিনিং হদিছে ইয়াত হ'ব same meaning হদিছে same as the ইয়াত হ'ব bride তাৰ পিছত আছে next 16 number question আছে in the poem Amanda the mother asks her daughter not to ইয়াৰ শুদ্ধ অপচন হ'ব C bite her nails 17 number question আছে in the poem animals well white man writes that animals do not discuss their duty to here the option of C God 18 number question in the ball poem the boy sends his first responsibility in a world of eto hobo the option D possession
তাৰপিছত 19 নম্বৰ কুৱেশ্যনত আছে হোৱাই ডাজ দ্য স্পীকাৰ দ্য বল পয়েম say that he would not in truth on the boy. ইয়াৰ শুদ্ধ অপশ্যন হ'ব because he knows that another ball is worthless. তাৰপিছত 20 নম্বৰ কুৱেশ্যনত আছে he is learning well behind his disparate eyes. What is the opposite of the underlined word? Disaparator opposite word সুধিছে ইয়াৰ শুদ্ধ অপশ্যন হ'ব distress. B নাম্বাৰটো হ'ব। তাৰপিছত 21 নম্বৰ কুৱেশ্যনত আছে from your reading of the tale of Castor the Dragon, choose the correct options. ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব kitten, black, mouse and grey. এইটো হ'ব শুদ্ধ। তাৰপিছত নাম্বাৰ 22 নম্বৰ কুৱেশ্যনত আছে read the following statements with reference to footprints without feet and choose the correct option. ইয়াতো দুটা স্টেটমেন্ট আছে গ্রিফিন choose a bad time to be in London. Statement number 2 আছে it was bad time because all shops in London were closed. ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব number 2 statement 1 is true and statement 2 is false. এইটো শুদ্ধ হ'ব। তাৰপিছত অৰত আছে read the following statement with reference to the hack driver and choose the correct option. ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব নাম্বাৰ A. তাৰপিছত 20 নম্বৰ কুৱেশ্যনত চোৱা গ্ৰিফিন the scientist had carried out experiments after experiment. What experiment is being referred to here? ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব নাম্বাৰ B how to become invisible. তাৰপিছতো আছে অৰত আছে অলিভাৰ লুটকিন্স laughed at the young lawyer because ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব লুটকিন্স understood that the young lawyer did not understand his trick. এইটো হ'ব 24 অপশ্যনত আছে কুৱেশ্যনত আছে shortly afterwards a curious episode occurred. Choose the word which means the same as the underlined word. এইটো হ'ব নাম্বাৰ A অপশ্যনটো strange. এইটো শুদ্ধ হ'ব। তাৰপিছত চোৱা 25 নম্বৰ কুৱেশ্যনত ইয়াত 24ৰ অৰ আছে এইটো চাবা as we climb back to the back Bill concluded that since Lutkins had exhausted his credit at Gustav, choose the opposite for the underlined word. Exhaustedৰ opposite word লিখিব দিছে ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব kept unsaid. এইটো হ'ব। তাৰপিছত 25 কুৱেশ্যনত আছে read the following statements with reference to a question of trust and choose the correct option. Statement আছে horses Danby love to read the books. The statement 2 book lover can be seated easily by beautiful women. ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব A statement 1 is true and statement 2 is false. তাৰপিছত 26 নম্বৰ কুৱেশ্যনত চোৱা 26 নম্বৰ কুৱেশ্যনত আছে 15 years ago horses Danby Horace Danby had been put to the prison because ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব C he robbed a safe.
তাৰপিছত 27 নম্বৰ কুৱেশ্যনত চোৱা 27 নম্বৰ কুৱেশ্যনত আছে Horace gets angry when anyone discuss honor among. ইয়াৰ উত্তৰ শুদ্ধ অপশ্যনটো হ'ব বি thieves. তাৰপিছত অৰত আছে the first event of the day that thrilled flower was. ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব the appearance of a man with a small automatic pistol. এইটো হ'ব। তাৰপিছত 28 নম্বৰ কুৱেশ্যনত হ'ব read the two statements and choose the correct option. Statement 1 আছে we have to be careful and alert. Statement 2 is that so bad why. ইয়াৰ শুদ্ধ অপশ্যন হ'ব B. Statement 1 is assertive and statement 2 is interrogative. তাৰপিছত আছে 29 নম্বৰ কুৱেশ্যন do you have any money? What is the underlined word known as? Underlined word হৈছে any. এইটো কি বুজাইছে? এইটো হৈছে quantifier বুজাইছে। তাৰপিছত 30 নম্বৰ কুৱেশ্যন আছে I sign my name where father told me to do. Identify the type of adverb clause represented by the underlined part. Where father told me to is underline কৰা part. ইয়াৰ answer হ'ব number A adverb clause of place. এইটো adverb clause হৈছে। তাৰপিছত 31 নম্বৰ কুৱেশ্যন 31 নম্বৰ কুৱেশ্যনত আছে identify the correct sentence. ইয়াৰ শুদ্ধ চেণ্টেন্সটো হৈছে this hotel offers food and lodging. এইটো হ'ব শুদ্ধ অপশ্যন। তাৰপিছত আছে 32 নম্বৰ কুৱেশ্যনত আছে so I want to be free. Choose the sentence that replace the underlined part in the correct form. ইয়াৰ শুদ্ধ অপশ্যন হ'ব I want freedom. তাৰপিছত 33 নম্বৰ কুৱেশ্যনত আছে the train will stop there's many station. Choose the correct option. ইয়াত কোনটো হ'ব number C add হ'ব the train will stop at many station. এইটো হ'ব। 34 নম্বৰ কুৱেশ্যনত আছে we should speak the truth. The underlying model is used to imply. এইটো হ'ব should যিটো আণ্ডাৰলাইন কৰা আছে এইটো লিখিব দিছে। ইয়াত হ'ব ডিউটি। তাৰপিছত 35 নম্বৰ কুৱেশ্যনত আছে he was writing a letter. Choose the correct passive voice form for the given sentence. ইয়াত হ'ব a letter was being written by him. এইটো হ'ব শুদ্ধ। এইটো আগত আহিব a letter was being written by he থাকিলে him হ'ব। এইটো হ'ব। তাৰপিছত 36 নম্বৰ কুৱেশ্যনত আছে let the door be closed. Choose the correct active voice form for the given sentence. ইয়াৰ শুদ্ধটো হ'ব D number close the door. এইটো হ'ব। 37 নম্বৰ কুৱেশ্যনত আছে Raju used to earn by. Choose the correct option to make it a meaningful sentence. ইয়াৰ meaningful sentence লিখিব দিছে। ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব nick of time. এইটো হ'ব এই নম্বৰটো হ'ব শুদ্ধ। তাৰপিছত আছে 38 নম্বৰ কুৱেশ্যনত আছে in her imaginary world Amanda plays the role of. ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব A number a queen and a mermaid. তাৰপিছত 39 নম্বৰ কুৱেশ্যনত আছে in the poem animals the speaker wonders where the animals got the dash form. ইয়াত হ'ব B number অপশ্যনটো শুদ্ধ tokens.
তাৰ পিছত আছে ইয়াৰ ডিৰেকশ্যনত চোৱা question numbers 40 and 41 are based on scene comprehension. Read the pages carefully and answer the questions. এইটো কম্প্ৰিহেনশ্যনটো দিয়া আছে, এইটো কেয়াৰফুলি তোমালোকে পঢ়িবা আৰু তলৰ 40 নম্বৰ আৰু 41 নম্বৰ কুৱেশ্যনটো এনচাৰ কৰিব দিছে, এইটো পঢ়ি। গতিকে মই পঢ়িছোঁ, তোমালোকে নিজে পঢ়ি ল'বা। ইয়াত চোৱা উইথ ৰেফাৰেঞ্চ টু দ্য গিভেন পেজেছ চুজ দ্য ৱৰ্ড হেভিং দ্য চেম মিনিং এজ দ্য ৱৰ্ড ষ্টিফিল্ড। এইটোৰ মিনিং লিখিব দিছে, এইটো হ'ব ছাৰপ্ৰেছড, এইটো হ'ব চি নাম্বাৰ অপশ্যনটো। তাৰপিছত 41 নম্বৰত চোৱা 41 number according to the narrator of the given pages it was a difficult day on the day of the village fair for the girl because ইয়াৰ শুদ্ধ অপশ্যনটো হ'ব বি the girl had a strong desire to ride the merry go round, এইটো শুদ্ধ হ'ব। তাৰপিছত 42 নম্বৰত চোৱা 42 নম্বৰতো ডিৰেকশ্যন দিয়া আছে। Question number 42 পৰা 45 লৈ are based on unseen comprehension. Read the pages carefully and answer the question. এইখিনি পঢ়ি ল'বা তোমালোকে, এইটো কম্প্ৰিহেনশ্যনটো পঢ়ি আমি 42, 43, 44, 45 এই কুৱেশ্যন কেইটা এনচাৰ কৰিব লাগিব। এতিয়া চোৱা তোমালোকে নিজে পঢ়ি ল'বা। এতিয়া 42 কুৱেশ্যনটো কি আছে চাই লোৱা। The experience of refugee children from Afghanistan vary widely according to individual. এইটোৰ শুদ্ধ অপশ্যন হ'ব impairment and available accommodation, এইটো হ'ব। 43 নম্বৰ কুৱেশ্যনত আছে from the given bar diagram arrange the given types of disability in the ascending order. এই যে ডায়েগ্ৰামটো আছে সেই ডায়েগ্ৰামটো তোমালোকে চাই ল'বা। ইয়াৰ উত্তৰ আনচাৰ হ'ব সেলফ কেয়াৰ, কগনিটিভ ডিছপ্ৰেছন এণ্ড ৱাকিং, এইটো হ'ব। তাৰ 44 নম্বৰত আছে ৰিড দ্য ফলোয়িং ষ্টেটমেণ্টছ বেছড অন দ্য গিভেন পেজেছ এণ্ড চুজ দ্য কাৰেক্ট অপশ্যন। ইয়াত ষ্টেটমেণ্ট দুটা দিয়া আছে। প্ৰথম ষ্টেটমেণ্ট হৈছে access to education is difficult for children with disabilities, এইটো হ'ব ট্ৰু। ষ্টেটমেণ্ট 2 children with disabilities from low and middle income countries suffer more, ইয়াৰ শুদ্ধ অপশ্যন হ'ব চি both statement 1 and statement 2 are true, দুটাই শুদ্ধ। তাৰমানে তাৰপিছত 45টো চোৱা 45ত আছে in the 2011 survey it was found that children with difficulty in seeing were most likely to have access to, ইয়াৰ শুদ্ধ অপশ্যন হ'ব চি নাম্বাৰ এডুকেশ্যন। এইখিনি আছিল MCQ। তাৰপিছত আছে তোমাৰ 46 নম্বৰ বি 46ৰ পৰা 55 লৈ এইখিনি তোমালোকে নিজে কৰিবা। এইখিনি অলপ ডাঙৰ হ'ব কুৱেশ্যনকেইটা, গতিকে মই পিছৰ ভিডিঅ'ত দি দিম এইখিনি। তাৰপিছত যিখিনি গ্ৰামাৰ আছে গ্ৰামাৰখিনি চোৱা। এইটো আছে ষ্টৰি, এইখিনি চাবা তোমালোকে, এইখিনি আহিবই। তাৰপিছত গ্ৰামাৰখিনি চোৱা। 60 নম্বৰ কুৱেশ্যনটো চোৱা। ইয়াত আছে ট্ৰেন্সলেট দ্য ফলোয়িং ইনটু লেংগুৱেজ এজ পাৰ ইউৰ MIL ছাবজেক্ট, মানে নিজৰ মাতৃভাষাত লিখিব দিছে। এইটো হ'ব প্ৰথমটো আছে উই হেভ টু লাৰ্ণ আৱাৰ লেচন ৰেগুলাৰলি, ইয়াৰ আমাৰ মাতৃভাষাত লিখিলে হ'ব আমি আমাৰ পাঠ প্ৰতিদিনে শিকিব লাগে, এইটো হ'ব। বি নাম্বাৰটো আছে ষ্টুডেণ্ট শুড নট বি ডিষ্ট্ৰেক্টেড বাই কি আছে পলিটিক্স, মই ইয়াত লিখি দিছোঁ, তোমালোকে বহীটো ইয়াৰ পৰাই চাব পাৰিবা।
we have a learn our lesson regularly ইয়াত হ'ব আমি আমাৰ পাঠ প্ৰতিদিনে শিকিব লাগে এইখিনি চাব তাৰ পিছৰটো আছে students should not be distracted by politics ছাত্ৰ ছাত্ৰীসকল ৰাজনীতিৰ দ্বাৰা বিভ্ৰান্ত কৰা উচিত নহয় বা ছাত্ৰ ছাত্ৰীসকল ৰাজনীতিৰ দ্বাৰা বিভ্ৰান্ত হ'ব নালাগে এনেকৈ লিখিব পাৰা তাৰ পিছৰটো আছে আসাম ইজ এ ল্যান্ড অফ ডাইভাৰ্চিটি ইয়াৰ অসমীয়াটো হ'ব অসম এখন বৈচিত্ৰ্যপূৰ্ণ ভূমি তাৰপিছত সেকশন নাম্বাৰ ইট আছে এই সেকশন নাম্বাৰ ইৰ এইখিনি আছে এইখিনি মই ইয়াত বহিত লিখি দিছোঁ তোমালোকে ইয়াৰ পৰাই চাই লিখিব পাৰিবা যে ৰিৰাইট দ্য সেন্টেন্স ইউজিং দ্য কাৰেক্ট ফৰ্ম অফ টেন্স ফৰ দ্য ভাৰ্ব গিভেন ইন দ্য ব্ৰেকেটছ ইয়াত আছে নাম্বাৰ 8 হৰি to read novels ইয়াত ব্ৰেকেটৰ ভিতৰত লাভ ৱৰ্ডটো দিয়া আছে এইটো কাৰেক্ট কৰি আমি লিখিব লাগিব ইয়াত হ'ব হৰি লাভছ টু ৰিড নভেলছ তাৰমানে হৰি হৈছে থাৰ্ড পাৰ্চন ছিংগুলাৰ নামত সদায় আমাৰ কি হয় ভাৰ্বত ই বা ইএছ যোগ হয় ইয়াত হ'ব হৰি লাভছ অকল এছ দিলে হৈ যাব নেক্সটটো চোৱা উই ডাজ ইন গুৱাহাটী সিন্স লাষ্ট এইটো হ'ব লাষ্ট টি দিয়া গৈছে এইটো লাষ্ট হ'ব জানুৱাৰী লিভ এইটো ৱাৰ্ড আমাক শুদ্ধ কৰি লিখিব লাগিব এইটো ৱাৰ্ডেদি আমি লিখিম এতিয়া উই হেভ বিন লিভিং ইন গুৱাহাটী সিন্স লাষ্ট জানুৱাৰী ইয়াত হ'ব এইটো আছে আমাৰ পাষ্ট কোন টেন্সত আছে উই হেভ বিন লিভিং প্ৰেজেণ্ট পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত আছে এইটো পাৰফেক্ট কণ্টিনিউৱাছ টেন্সত আছে গতিকে এইদৰে আমি লিখিব লাগিব তাৰপিছত আছে 62 নাম্বাৰ কুৱেশ্যনত আছে চেঞ্জ দ্য নেৰেশ্যন অফ দ্য ফলোয়িং চেণ্টেন্সেছ ইয়াত হ'ব প্ৰথমটো আছে দ্য টিচাৰ ছেইড টুডে উই উইল লাৰ্ণ এ পয়েম ইয়াত হ'ব দ্য টিচাৰ ছেইড ডেট দে উড লাৰ্ণ এ পয়েম ডেট ডে এইদৰে লিখিব লাগিব তাৰপিছতো বিটো আছে ফাদাৰ টল্ড মি নট বি ৱেষ্ট মাই টাইম ইয়াত লিখিব লাগিব মাইটো ৰৈ গৈছে মাই ফাদাৰ ছেইড টু মি ইয়াত কমা দিব লাগিব তাৰপিছত কমা ডু নট ৱেষ্ট ইউৰ টাইম এইদৰে লিখিব লাগিব তাৰপিছত 63 নাম্বাৰ কুৱেশ্যনত আছে ৰিৰাইট দ্য ফলোয়িং এজ ডাইৰেক্টেড ইয়াত আছে প্ৰথমটো আছে থ্ৰু দো হি ৱাজ অল্ড হি ৱাজ এনাৰ্জেটিক ৰাইট এজ এ কম্পাউণ্ড চেণ্টেন্স লিখিব দিছে ইয়াত হ'ব হি ইজ অল্ড য়েট এনাৰ্জেটিক তাৰপিছতো আছে বি নাম্বাৰত ছ'চিয়েল মিডিয়া ইজ ডিচেপ্টিভ ৰিৰাইট ইন ইণ্টাৰোগেটিভ ফৰ্ম তাৰমানে ইণ্টাৰোগেটিভ ফৰ্ম কৰিব দিছে প্ৰশ্নবোধক ইয়াত হ'ব ইজ এইটো ইজটো যিহেতুকে এনমেলাছ বা হেল্পিং ভাৰ্ব হয় সেইকাৰণে হেল্পিং ভাৰ্ব ভাবিলে আগৰ ফালে দিলে আমাৰ ইণ্টাৰোগেটিভ চেণ্টেন্স হৈ যায় ইয়াত ইজটো আগত আহিব ইজ ছ'চিয়েল মিডিয়া ডিচেপ্টিভ এইদৰে লিখিলে হৈ যাব গতিকে ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টি ইমানে যদি ভিডিঅ'টি চাই ভাল লাগে তেতিয়াহ'লে লাইক কৰিবা আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আজিলৈ এৰিছোঁ ধন্যবাদ